নমস্কাৰ মই যোৱাকালি এটা ভিডিঅ' দিছিলোঁ যে ভিডিঅ'ত কৈছিলোঁ এষ্টামাৰ কিবা ইছ্যু চ' আজি মই আপোনাক দেখাব বিচাৰিছোঁ যে এষ্টামাৰ এটেক কেনেকুৱা হয় আৰু কি হয় তো আমাৰ লগত আছে কবিতা তাই কেৰেলাৰ হয় তাই আজি ক'ব যে তাইৰ প্ৰব্লেমটো কেনেকৈ কি হয় চ' কবিতা টেল চাম এষ্টামাৰ ইছ্যু Hi, I'm Kavita, 31 years old. So currently I'm having this wheezing issue. So I got a chance to see in a video like asthma to transformation like kind of video. So I contacted Mr. Annasmul. So he gave me some ideas of how to we can face this issue and reduce this problem. So I decided to join Royal Fitness and I have started my training from today. তো মই চাম এতিয়া তাই 1 মাহ 2 মাহত কিমানটো এচিভ কৰিব পাৰে তো বৰ্তমান এষ্টামাৰ ইছ্যু হৈ থাকে মাহত আহি থাকে মানে ইমানো বেছিকৈ এটেক নহয় কিন্তু ব্ৰিথিঙৰ প্ৰব্লেম হৈ থাকে উশাহ লোৱাত প্ৰব্লেম হৈ থাকে চ' 1 মাহত চাম যে কিমানটো এচিভ কৰিব পাৰে আৰু কিমানটো নৰ্মেলত আহে কণ্ট্ৰলত আহে তো আপুনি চাই থাকিব আৰু সহায় কৰিব আমাক ধন্যবাদ I'm also hoping I can do my best and I'll release from this issue with the support of Nasmul. Thank you. সেইদিনাখন মই আপোনাক কৈছিলোঁ যে তাই ৱৰ্কআউট ষ্টাৰ্ট কৰিম আজিৰ পৰা ষ্টাৰ্ট কৰিছে ৱৰ্কআউট কি কৰাম কাৰ্ডিঅ' যিটো লাইট থাকিব ল' ইণ্টেনচিটি তাৰপিছত লিফটিং যিটো ৱেইট লিফটিং কৰিব মেচিন ডাম্বেল প্লেটছ এইবোৰ কৰাম বাকী এক্সাৰচাইজ ছেইম থাকিব কিন্তু অলপ ডায়েট প্লেনটো অলপ বেলেগ হ'ব কিয় তাৰ ৱেইটটো বেছি হৈ গ'ল যায় আৰু ৰেগুলাৰলি কৰিব লাগিব এইটো মেইন তো আজি ষ্টাৰ্ট কৰিছে তাই কাৰ্ডিঅ'ৰ পৰা ষ্টাৰ্ট কৰি ৱেইট লিফটিংলৈকে মই আপোনাক দেখাই আছোঁ মাস্কুলাৰ এণ্ডুৰেঞ্চ হাইপাৰট্ৰফি এক্সাৰচাইজ দুটাই কৰিব লাগিব আৰু ইয়াত কাৰ্ডিঅ' যিবোৰ কৰাম বৰ্তমান 20-20 ৰেপুটেশ্যন 2 ছেটকৈ হাই নিজ জাম্পিং জেক্স টিবি জাম্প এইবোৰে ইংক্লাইন পুছ আপ 3 ছেট 10 to 15 ৰেপুটেশ্যন ছেম মেচিন চেষ্ট প্ৰেছ 3 ছেটছ 10 to 15 ৰেপুটেশ্যন ইংক্লাইন ডাম্বেল প্ৰেছ ছেম 10 to 15 ৰেপুটেশ্যন পেক ফ্লাই চবতে ৰাখিছোঁ 10 to 15 ৰেপুটেশ্যন আৰু অলপ লিমিটেড লোড ৰাখিছোঁ আজি নেক্সট লাহে লাহে বঢ়াম পুছ ডাউন ওৱান আৰ্ম ডাম্বেল এক্সটেনশ্যন বেক ডিপছ আজি তিনটা ভেৰিয়েশ্যন ট্ৰাইচেপৰ আৰু চেষ্টৰ लो इंटेंसिटी भी रहेगा और लो इंटेंसिटी एक 4 to 5 स्पीडत 10 मिनिट्स কৰিব থাকে তাৰপিছত কনষ্টেইনাৰটো থাকিব ছেইম 10 মিনিটছ তো আজি তাই লাইটকৈ দিছোঁ যিটো ল' ইণ্টেনচিটি অলপ কাৰ্ডিঅ' লগতে ৱেইট লিফটিং মেচিন যিটো চেষ্ট এণ্ড ট্ৰাইচেপ তাৰপিছত আজি কোৰ ট্ৰেইনিংটো নিদিলোঁ কোৰ ট্ৰেইনিং নালাগে লাষ্টত ট্ৰেডমিল এণ্ড ক্ৰষ্টিঙৰ ল' ইণ্টেনচিটি থাকিব 10 মিনিট তাইটো কৰিব কিন্তু তাই বেছি স্পীডত হ'লে ব্ৰিডিঙৰ প্ৰব্লেম উশাহ নিশাহ লোৱাত প্ৰব্লেম হৈ যায় সেইটো কাৰণে তাই আজি নৰ্মেলি কি কৰিছে ষ্টাৰ্টিং আজিৰ পৰা তো লাহে লাহে বঢ়াই থাকিম যেনেকুৱা 1 মাহটো আমি ল' ইণ্টেনচিটি ৰাখিম পিছত যেতিয়া বাঢ়ি যাব তেতিয়া অকণ স্পীডটো বঢ়াম লিফটিংটো ৱেইটটো বঢ়াই দিম আৰু তেনেকৈ মডাৰেট ইণ্টেনচিটিলৈকে লৈ যাম লাহে চ' আজি তাই ইমানেই আছিলে কালি চাওঁ যদি পাৰোঁ ভিডিঅ'টো আপোনাক শ্বেয়াৰ কৰি থাকিম যদি নোৱাৰোঁ হ'লেও জনাই দিম কেনেকৈ কি কৰি আছোঁ